Hello guys, good morning. আজি ভিডিওটো অলপ বেলেগ হ'বলৈ গৈ আছে। আজি মই কলেজ নাই যোৱা, ঘৰত অলপ কাম আছে, মানে আমাৰ জেউৰা দিব আছে। গোটেই নহলে ছাগলী humai পুলিবোৰ খাই দিছে। এফালে মায়ে জেউৰা বৈ আছে আৰু মই পিকু এফালে মায়ে কাম কৰা চাই আছে। আৰু মা য'ত থাকে পিকু তাতেই থাকে, নহলে থাকিবই নোৱাৰে। আৰু মই নিজৰ কাম লাগিবলৈ পিছফালে আহিলো। সময় আৰু পৰিস্থিতিয়ে বহু নজনা কথা শিকায় যে আগতে মই এইবোৰ একোৱে কৰিব নাজানিছিলো। এতিয়া যে কিদৰে শিকিলো সপোন নিচিনা লাগে। আৰু এফালে মই জেউৰা খুঁটি কাটিলো আৰু ইফালে মা ভাগৰ জেউৰা বৈও আজৰি হ'ল, আধা কাম কৰি হ'ল। আৰু ইয়া জেউৰা এখন দিলো বাৰু, আৰু আধা আছে সন্ধিয়াকে কৰিম। এতিয়া যাওঁ গা পা ধুইকে ভাত কেইটামান খাওঁ, বহুত ভোক লাগিছে। গা পা ধুই আহি মই আগফালৰ চোতাললৈ আহিছোঁ অলপ ৰ'দ ল'বলৈ, আৰু ইফালে আমাৰ ব্লেংকেট ৰ'দত দি থোৱা আছে। এতিয়া বতৰটো অলপ ডাৱৰীয়া কৰিছে, অলপ ঠাণ্ডা ভাৱ হৈছে, সেইকাৰণে মই চুইটাৰ পিন্ধিবলগীয়া হ'ল। ভাত পানী খাই বৈ অলপ জিৰাইছোঁ, পুনৰ সন্ধিয়া হ'লে কাম লাগিব, সেইকাৰণে পুনৰ মই নিজৰ কাম লাগিবলৈ পিছফালে আহিলোঁ। আৰু আমাৰ পিকু এফালে উৎপাত কৰি আছে, তাক মই ইগন'ৰ কৰি নিজৰ কামত লাগি আছোঁ। হয় এয়া মই হয় বুলি দেখুৱাইছোঁ আৰু আপোনালোকক। সন্ধিয়া হ'ল প্ৰায় কাম লাগোতে তথাপিতো কামবোৰ কৰি হ'ল যে জেউৰা দি হ'ল। এতিয়া ছাগলী নোসোমাই আৰু এতিয়া শৰীৰটোও কৈছে যে হ'ব মেঘালী, ইমান দিনটো কাম কৰিল, মুখ হাত ধুই ঘৰৰ ভিতৰত সোমাই আৰাম কৰ। আৰু মুখ হাত ধুই হোৱাৰ পাছত মই চাহ বনালোঁ, একাপ ভণ্টিৰ কাৰণে, একাপ মোৰ কাৰণে। মায়ে বোলে নাখায়, আৰু তাই ফূৰ্তিতে কৈছে চাহ আহিছে। আৰু এইফালে মই চাহকাপ খাওঁ। আজি ভিডিঅ'টো ইমানে আহিছিল, আকৌ আহিম, বাই বাই।